সখী ক ভাল লাগিলে দেখা তাকেহে দেই তোৰ খবৰ ভাল 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 কি কবি আৰু মই ইয়াত কাম নকৰিলে কোনে কৰিব কচোন কি কবি বিহু সম্ৰাজ্ঞী হলো আৰু তাকে ৰচোন মই পিছত অকণ তোক ফোন কৰিম হা মই মানে কাম কেইটামান আছে বহুত কাম আছে মোক কৰি লওঁ হ'ব দে মোৰ দেখোন বহুত কাম আছে এসোপা কাপোৰ কানি দেখোন এসোপামান ধুবলৈ আছে মই কৰিম নি বুঢ়ী আহক বুঢ়ীক কাম লগাম এনেই বিহু সম্ৰাজ্ঞী হৈ আহিছো মই কাপোৰ ধুম তাইক ধুৱাম তাই কি কৰিছে গাঁৱত গৈ মেলি গোটেইখনতে ন তাই চতৰি নিচিনাকে ঘূৰি ফুৰিছে আৰু মই ইয়াত কাম কৰি মৰিম হা আৰু তাই কি কৰিছে চোৱা তাই ডিভান আৰু এইফালে দিল লগাই লৈছে তাই ৰুমত দিল লগাই লৈছে তাইক ডিভানত খুৱাম তাই বুঢ়ী এই বোৱাৰীজনী ক'ত মৰিলে জানো বোৱাৰী কি হ'ল বাৰু আপুনি নহয় ক'ত ঘূৰি ফুৰিছে এয়া এই মোবাইলকে এতিয়া ধুই দিবচোন তুই সেই বাপেৰৰ ঘৰৰ পৰা মোক চাকৰ লৈ আনিছিলি নি হাৰামজাদি তোৰ কাপোৰ ধুব লাগে যে তোৰ কাপোৰ তয়ে ধু আপুনি ধুই দিব নোৱাৰে নেকি এইটো ধুলেকে আপোনালোকে হাতখন ভাগি যাব নি কি কথা ক'ব লাগিছে আপুনি তই চুটি কাপোৰ পিন্ধি মতাবোৰৰ লগত 1200 ঘূৰি ফুৰিবি লৰাই গম নোপোৱাকে আৰু মইতো এই শাহুৱে কাম কৰি দেখুৱাব লাগে মোৰ বুঢ়ী কালত কাম কৰিবলৈ সময় আছে নি বাপে প্ৰয়োগ কবি তই কাপোৰ কানি চাকৰণি আনি দিবলৈ মোক কথা নকবি মোক কথা নকবি তই কাপোৰ ধুবলৈ ধুবি বাপে ধুবি দিবলৈ কবি এই বায়ে থৈ বায়ে নথিনি বায়ে বনৰি বাপেৰৰ ঘৰৰ পৰা চাকৰ দিবলৈ কবি মই তোৰ চাকৰ নহয় মনত ৰাখিবি হাৰামজাদি চুলি ছিঙি ডাল কৰিম তোৰ এইজনী বৰ অত্যাচাৰী বোৱাৰী কেনেকুৱা অত্যাচাৰ কৰা চি কথা